নমস্কাৰ, মই নৱজিৎ ভট্টাচাৰ্যই আপোনালোক আটাইকে শিক্ষা ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সশ্ৰদ্ধ আমন্ত্ৰণ জনাইছোঁ। আজিৰ যিটো দিন, এই আজিৰ দিনটো অৰ্থাৎ আজি 2022 চনৰ 8 ছেপ্টেম্বৰ আৰু এই দিনটোতে আমাৰ মাজত এজন বিখ্যাত ব্যক্তিৰ জন্ম হৈছিল আৰু এই বিখ্যাত ব্যক্তিজনেই হৈছে আমাৰ আটাইৰে অতি মৰমৰ ডক্টৰ ভূপেন হাজৰিকা, যাক বহুতে ভূপেন মামা বুলি বা ভূপেন দা বুলিও কয়। যিজন ব্যক্তিৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে আৰু তেখেতৰ জন্ম হৈছিল বৰ্তমান তিনিচুকীয়া জিলাৰ শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিল নীলকণ্ঠ হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা নামেই যাৰ পৰিচয়, আৰু সেই ব্যক্তিজনৰ কথা আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। এই ব্যক্তিজনে যদিও আমাৰ মাজৰ পৰা আঁতৰি গৈছে, তথাপি তেওঁ যেন আমাৰ মাজতে আজিও জীয়াই আছে, আৰু জীয়াই থকাৰ অন্যতম কাৰণ হৈছে তেখেতৰ যি কৰ্মৰাজি। আজি তেখেতৰ জন্মদিন, আৰু এই জন্মদিনত আমি সমগ্ৰ অসমীয়া সমাজ তথা সমগ্ৰ ভাৰতবৰ্ষলৈ আমাৰ এতিয়া আহ্বান থাকিব যে এই ব্যক্তিজনৰ যি কৰ্মৰাজি, এই কৰ্মৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব আচলতে আমাৰ প্ৰতিজন অসমীয়াৰে। কাৰণ আজি অসমীয়া হিচাপে আমাক যি পৰিচয় দিলে, এই পৰিচয় দিয়াৰ ক্ষেত্ৰত সৰ্বভাৰতীয় বা গোটেই বিশ্বতে যি পৰিচয় আমি লাভ কৰিলোঁ, আৰু তাৰ অন্তৰালত এই ব্যক্তিজনৰ ভূমিকা আছিল অনন্য। আৰু এই ব্যক্তিজনৰ যি কৰ্মৰাজি, এই কৰ্মৰাজিৰ যি প্ৰচাৰ আৰু প্ৰসাৰ, সেইটো আমি কৰিব লাগে। আৰু বৰ্তমান সময়ত এটা আমি শুভলক্ষণ দেখিছোঁ যে তেখেতৰ যি গান প্ৰচাৰ কৰাৰ দায়িত্ব বিভিন্নজনে বিভিন্ন ধৰণে লৈছে। তাৰ অন্যতম হৈছে ৰঞ্জন বেজবৰুৱাদেৱ। তেখেতে তেখেতৰ গীতসমূহ সংস্কৃত ভাষালৈকে অনুবাদ কৰাৰ চেষ্টা কৰিছে বা সংস্কৃত ভাষাত তেখেতে গোৱাৰ প্ৰয়াস কৰিছে, আৰু সৰ্বভাৰতীয় স্তৰত তেওঁ এই ধৰণৰ সমাদৰো লাভ কৰিছে তেওঁৰ গীতসমূহে। আৰু এয়া নিঃসন্দেহে এক শুভলক্ষণ। আৰু আমাৰ যি চৰকাৰ, আমাৰ চৰকাৰলৈ এটি অনুৰোধ থাকিব। সেই অনুৰোধটো এনেকুৱা যে আমাৰ যি নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মৰ মাজত ডক্টৰ ভূপেন হাজৰিকাৰ যি কৰ্মৰাজি, বিশেষকৈ তেওঁ কি ধৰণৰ গীত ৰচনা কৰিছিল, তেওঁৰ গীতসমূহ, তেওঁৰ চলচ্চিত্ৰসমূহ ৰাজহুৱাভাৱে আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে। আৰু প্ৰদৰ্শনৰ ব্যৱস্থা এইকাৰণে কৰিব লাগে, তেতিয়াহে তেওঁৰ বিষয়ে আৰু অধিক জনাটো সম্ভৱ হ'ব। আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱত এটি গৱেষণামূলক তেখেতৰ বিষয়ক লৈ, তেখেতৰ কৰ্মৰাজিক লৈ গৱেষণা হোৱা উচিত। আৰু এই গৱেষণাক লৈ গৱেষকক এটি বঁটা, বিশেষ বঁটা এটা দিয়াৰো ব্যৱস্থা কৰিব লাগে। আৰু সেইটো সৰ্বভাৰতীয় পৰ্যায়ত হোৱাটো উচিত, যাতে সমগ্ৰ দেশে, সমগ্ৰ বিশ্বই জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি অসমীয়া এটা ভাষিক জাতি, আৰু এই ভাষিক জাতিটোক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা অন্যতম কাণ্ডাৰী আছিল ডক্টৰ ভূপেন হাজৰিকা। আৰু যেতিয়ালৈকে অসমীয়া জাতি হিচাপে জীয়াই থাকিব, তেতিয়ালৈকে ডক্টৰ ভূপেন হাজৰিকাক সোঁৱৰণ কৰিব লাগিব। আৰু এই চেগতে আমি শিক্ষা ইউটিউব চেনেল আৰু ফেচবুক পেজৰ তৰফৰ পৰাও সেই মহান আত্মালৈ তেখেতৰ এই জন্মদিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আৰু আপোনালোকলৈ এতিয়া আহ্বান থাকিব যে আপোনালোকে আমাৰ এই শিক্ষা ইউটিউব চেনেল আৰু ফেচবুক পেজ ফ'ল' কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সদশেষত আপোনালোকৰ আটাইৰে উন্নতি কামনা কৰি নমস্কাৰ, ধন্যবাদ।